এটা ব্ৰেক লৈছিলোঁ কি হ'ল পাতলি কামাৰি ভাই সাহাব এতে কি ভান্তা এখান রাবড়াও গেছে ঠিয়া হচ্ছে আর রাবড়াও গেছে আচ্ছা চাষা আস্তে আস্তে মজা What's up guys, welcome back to our YouTube channel JD Vlogs. So আজি হল পহিলা মাঘ, so সকলোকে মোৰ ফালৰ পৰা হ্যাপি মাঘৰ বিহুৰ উলহ থাকিল। so থাম্বনেল আৰু টাইটেল চাইতো গম পাইছে আমি ক'ত যাব লাগিছো। আজি মাঘৰ বিহু বুলি অলপমান ৰাইড এটাই মাৰি আহোঁ। so ফাৰ্ষ্ট অফ অল মোৰ কেইটামান ফ্ৰেণ্ড আছে, প্ৰথমতে সিহঁতক পিক আপ কৰোঁ, তাৰপিছত গৈ আছোঁ আমি ক'ত যাম। এইটো কেমেৰাইটো হেলমেটত মাৰে কত তহঁতৰ তাতে ইয়াতে ফিউল আপটো কৰি লওঁ, ফিউল নাই। ফিউল আপ হৈ গ'ল, এতিয়া যাবাৰে কথা, যাব লাগে এতিয়া। আগৰ ফুটেজকেইটাত মই ছুপাৰ ভিউ কৰিব পাহৰি গৈছিলোঁ, ৱাইড এংগল হৈ আছিলে, চ' সেইকাৰণে ভিউটো কম আহিব। যদি এডিটিঙত ভাল লাগে বোলো, এডিটিঙত পাৰি সেইটোতে এডিটিং কৰাতে দি দিম, যদি নোৱাৰি ইয়াৰ পৰা আৰম্ভ কৰিম। চ' তাৰ কাৰণে ইন্ট্ৰটো আৰু এবাৰ দি দিছোঁ। হোৱাটছআপ গাইজ, ৱেলকাম বেক টু আৰ ইউটিউব চেনেল JD Vlogs এণ্ড এডভেঞ্চাৰটো নাই JD Vlogs। ইয়াতে পুলিচ থাকে, মানে আজিও আছে, চোন ধৰা নাই। দাদা ধৰা হ'লে এটা মই থাম্বনেল হ'লই ৰাইজ যে ইয়াৰে ৰাইজ চাগে মানে প্ৰসাদ চসাদ লৈ যাই আছে। এতিয়াও আমি পাই গ'লোঁ ধাৰাপুৰ, ইয়াতে ফ্ৰেণ্ড কেইজনক ৰখি দিওঁ, ইয়াত পিছত আছে দুজন। পাই গ'লোঁ জালুকবাৰী, যাব লাগিব ইয়াৰ পৰা লেফ্ট। চাচা নধৰা আসাম পুলিচে কিয় বা নধৰে মোক, ধৰিলে এটা থাম্বনেল হয়, তিনিখন বাইক ৰখাইছে তাতে, আমাক নৰখালেচোন। এয়া পালোঁ আমি শৰাইঘাট, বহুত দিনৰ মূৰত। চ' ফ্ৰেণ্ড কেইজন ৰখি আছোঁ, তাই দুটা মানে মূত্ৰ বিসৰ্জন দি আছে। এই মৰা মুৰ্গী চাই আমাৰ ওচৰত হাত দি আছে আমাৰ। ছাগলী আমাৰ পেলাই দিছে ইয়াতে। আগত ৰখি নেকি অলপ ভাল জেগা এইখিনি, আমাৰ বৰগুচিৰ দৰে জেগা। এটা ব্ৰেক লৈছিলোঁ, চ' ইয়াতে ফান কৰি আছে দে। কি হ'ল পাতলি কামাৰিয়া চ' ইহঁতে এটা ৰিল বনাই আছে, এই ৰিল বনোৱাৰ কাৰণে হেৰি কৰি আছে পাতলি কামাৰিয়াত। দে যাই যা কৰা মই ভিডিঅ'টা বনাম দে। গোপৰত ভালকে দেখা নাইব পাৰে মানে
So, বলক এতিয়া যাওঁ আমি দেখে তাতে কৰিলি হ'ল যো পিকনিক স্পটত 1 million likes so ব্ৰেকটো ওলাই দিলোঁ ৰিল চিল বনাই এতিয়া যাওয়ার কথা পেলো আমি টোল প্লাজা মদনপুৰ টোল গেট এইটো বোলে মদনপুৰ টোল গেট বাইকৰে ভাল পাতলি গেলিছে খিচাকলো সো বাইকখন চেঞ্জ কৰি ল'লোঁ মোৰ হোৱাইট ডাবলখন মোৰ এটা ফ্ৰেণ্ডে চলাইছে আৰু হিয়াৰ এনাছখন মই ল'লোঁ অকণমান টাইম ES4 বলক যাই থাকো আমি আহি পাই গ'লো ৰঙিয়া সো ইয়াতে এটা ব্ৰেক ল'লোঁ আৰু এটা ৰিলো বনালোঁ সো এতিয়া যাওঁ ইয়াৰ পৰা আগত ক'ৰবাত চাহৰ কাৰণে ৰখিব লাগিব তো ৰিলটো যদি চাব মন আছে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব মোৰ ইনষ্টা হেণ্ডেলটো ডিছক্ৰিপশ্যনত থাকিব ডিছক্ৰিপশ্যনত দি দিম নহ'লে ইয়াতে অকল দেখাই দিব ভিডিঅ'টো থাকিব তো ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰামত প্ৰথম আমাৰ টি বেগ চাহ খাই লওঁ ইয়াতে খাই লৈ পেলাই ৰাইডটো কণ্টিনিউ কৰিম তো বলক টি খাম ভিতৰত কিন্তু হোটেলখন টামাম হোটেলত ৰাখিছোঁ আমি একদম কম দামী হোটেলত চাহ লৈ খাই মিঠেটো নাই কৰা নাই এইটো হোটেল এখন মিঠেই দোকান নহয় মিঠেই দোকান নহয় আমি দিলোঁ পৰঠা অৰ্ডাৰ দিছোঁ ইয়াতে সো ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া যাব লাগে এইবাৰ ধৰে ন নধৰিবা চাই লওঁ ধৰিবতো নালাগে আচ্ছা নধৰলি আৰু দে গৈ পোৱা নাই কিন্তু যাই পোৱা নাই লগত এখন 600 আই যে আছে বলক এখনৰ অলপ চাউণ্ডটো শুনো মেনেলি 600 আই বাবা চিধা না কিমান কিলোমিটাৰ আছে আৰু বেনেলিখান ক'ত গ'ল পাই গ'লোঁ পিকনিক স্পট আৰু ইয়াৰ পৰা 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান আছে চাগে চামথিং বেছি দূৰ নাই গাৰগাঁও পিকনিক স্পট আজি ৰাইডৰ এই ফাৰ্ষ্ট অফ ৰোডিং পাম আৰু বেছি দূৰ নাই আৰু পিকনিক স্পট এই ফাৰ্ষ্ট অফ ৰোডিং পাইছোঁ কিমান দূৰ আছে এই পেজটো গেট ইয়াতে বাইকৰ ফিজ দিব লাগিব চাগে এণ্ট্ৰি ফিজ দিব লাগিব চাগে চিচি যাব দাম ভাল হা 50
এখনৰ এতিয়া এজন নহয় এখন নাম 8698 Allah Harari Mau bis pilihan pun. Asli loh. Karena mau itu. এখন দেখুৱাব লাগিব কি ক'ব আৰু আগত তো ইয়াতে 50 টকাকৈ টিকট কিনিলো ওকে এতিয়া যাব লাগিব মোৰ 127 তেলেবৰ পৰা কৈছোঁ মোৰ 127 দেখুৱা আছে সো এয়া আমি অফিচিয়েলি এন্ট্ৰি কৰি দিলোঁ একদম টিকট চিকট কাটি দাৰেগাঁও পিকনিক স্পট পাই বুলি কৈ আছোঁ কিন্তু পোৱাই নাই এতিয়াও তো বাইক নিব নিদিয়ে নেকি বাইক নিব নিদিয়ে নাই পাৰি নেকি সুধচোন লৈ যাওঁ ফিৰাই আনিবা যদি কৰে লৈ যাওঁ যাওঁ 50 টাকাকে দিছোঁ এখন বাইকত ৰাস্তা আমাৰ এতিয়া উঠাং দে কিন্তু কালি আমি হ'ব অলপ वेलकम टू दारेगांव बेबी भाई साहब अब तो उठांगते हैं कसु पाम होना है मजी प्लाई so ya Daregaon Orang sana naik naf, dengan so এইটো ফালে পৰে ভূটান বৰ্ডাৰ আমাক ভূটান বৰ্ডাৰ ফালে যাব দিয়া নাই so দে আমাক ভূটান বৰ্ডাৰত কি কৰিব যাবৰ মন আছিল কি কৰিব যাবৰ মন আছিল ভূটানত মুঠবা যাব নিদিলা ভূটানত Yo, dike nomor ada. Udah tadi. Google Pay madam ho asana naik. Yo phone aise phone lagse network paise ata. Network phone aise. Motor pa anase la lagte. Na motor. Ha. Motor isa na. Oy Daregaon. Motor dio. Daregaon ei Daregaon na Daregaon ki ho gafi naam to? Daregaon. Punna tiku. Daregaon. Video ko. Ho sakta wasa. Eta babaring ke holi. Belage de utha bare man tar kata ase sob. Kita? এটাই হদে বাকি ললাই ম্যাম টিকেট লাগে টিকেট টিকেট দিব লবড়ে আমি লব টিকেট লাগে যাবাড়ি মা টোড়েই নয় ইয়া গুলিছে ভাই গুলিছে ভাই গুলে সো 20 টাকা আমি টিকট কাটিলো কিন্তু লেডিজ কে যা ফকটিয়া যাব দিলে ও আমি টিকট আইলো একাটা ফ্রি যাইছি নিজে উঠল লাগবে আব্দুল্লাহ নেওন বাবা মার ও তো মারাই না নন मैडम जोरी हातरी रुक जाओ
ফটোশ্বুট চলি আছে গোটেইমানে ফটো উঠাত ব্যস্ত আৰু মই ব্লগিং কৰাত ব্যস্ত তো এই দাৰেগাঁও তাৰ বেলেগ একো নাই ধুনীয়া মানুহ পিকনিক খাব আহিছে গোটেইমানে পিকনিক খাব আহিছে আমি অলপমান বেইচামি কৰি আছোঁ বাকী একো নাই ঐ এতিয়া দিব লাগিছিলে পাতলি কাম এৰিয়া গোটেইমানে চলা হয় এতিয়া পাতলি কাম এৰিয়া চ' ওলাই দিলোঁ দাৰেগাঁৱৰ পৰা দাৰেগাঁও নহয় দাৰাগাঁও পিকনিক স্পট এতিয়া বাজিলে 2টা বাজিলে যাই পাওঁতে 6টা বাজিব চাগে ভাই চাহাব এতিয়া কি ভান্তাকেইখন ৰাও গৈছে থিয়া হৈছে আৰু ৰাও গৈছে আচ্ছা চাচা আস্তে আস্তে ডেঞ্জাৰ এইটো মৰিয়া ধুলা খুৱাইছি ঐ মজা 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 সো এইটো ভিডিও ইয়াতে সামৰিলোঁ যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি আছোঁ থকা বেল আইকনটো দাবাবলৈ একেবাৰে নাপাৰিব যাতে আহি থকা ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে চ' ধন্যবাদ জয় অসম ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই